বেয়া ল'ব নেকি বেয়া ল'ব নেকি হেল্ল' কৃষ্ণ বগেমালে ওলাইছোঁ চাই থাকক তো মানে বন্ধুসকল আমাৰ মানুহখিনি বম ৰেছপনচিবিলিটিটো মানে মেইনটেইন কৰে এটা বেগে থৈ আহিলে আমাৰ নাচনীকেইজনী আহি গ'লে ফালে যাৰ কাৰণে ৰৈ আছিলোঁ ইমান বহুত দেৰি ৰখাই দিলে তো আমাৰ খিৰুদা আহি পাই গ'ল খিৰুদা এইফালে চাই দিয়ক হাঁহিৰা মাৰি দিয়ক বিহু খিৰুদা বগৰ 3জনীমান গাৰ্লফ্ৰেণ্ডলৈকে পলাই গ'ল বাৰু পিছলে দেখা দুখ লাগিছে পিছলে আমাৰ বোপাই পালেহি এইফালে নমস্কাৰ আহিছোঁ গৈছোঁ ফুকন ইণ্ডাষ্ট্ৰী এফালে পপা এফালে প্লাবিতা এফালে আছে কোনোবা কোনোবা আহি পাইছোঁ ইহঁত এইফালে সেইফালে হ'ব প্ৰগ্ৰেম চাগেহে দেখাওঁ আগত কেনেকৈ কি হয় আৰু তো আমাৰ ৰাইজ ইমান ঠাণ্ডা মণ্ডাকৈ আছে গমেই পোৱা নাছিলে এতিয়ালৈকে ইয়াত যে আছে কি আমি প্ৰগ্ৰেম কৰিলোঁ আমাৰ মানে বাহিৰৰ পৰা গুজৰাটৰ পৰা যোন পৰ্যটক আহিছিলে আমাৰ অসমলৈ তেওঁলোকে বৰ্তমান নাচি আছে তেওঁলোকক দেখাবলৈ লৈছে চাই থাকক কুলি কোমল মাত দীঘলীয়া বাট কলৈ যোৱা ভণ্টি তুমি লগাই যোৱা মা নব গামোচা বব জানেনে সকলোৱে ফুৰি কৰি আছে এফালে দেখিলে আহো বুলি নকবা প্ৰগ্ৰেম কৰিলোঁ চবেই নাচিলে ভাল লাগিলে আমিও নচোৱালোঁ বজালোঁ গালোঁ মেলিলোঁ সেইবিলাকে আৰু যদি ভিডিঅ' পৰা ভৰাই দিম চাই থাকক তাকে খোৱা বোৱাটো কি কৰে সেইটো মেইন প্ৰগ্ৰেম চফা এইকেইটা বহি এনে মোক কি হৈছে বাৰু অকণমান কিবা মনটো কি হৈছে জানো তো আমাৰ বোপাই ই মানে পূৰা দিছে বাকীবোৰ নহয় অকল তিয়ঁহ খাইছে ভাল পায় মানে খাই পূৰা দিছে হেনো সেয়া কৈ আছে কিবা সিহঁতৰ ঘৰৰ পৰা আনিছিলে হেনো
প্ৰগ্ৰেমটো শেষ হ'ল চবেই খাই আছে যি খুৱাইছে মানে এইফালে মানুহ বহি আছে এইবিলাক মাজত চকীতে খালী কৰি দিছোঁ এই 10 মিনিট ধাপকৈ পেলাই দিব লাগিব শেষ হ'ল ঘৰলৈ যাওঁ আৰু আমাৰ কান্দুই মানে খাই আছে কান্দুই মানে অলপ কেছটো বেলেগ কম বাৰু হিৰাক এদিন কম দেই কথাটো আমাৰ মইনাই খাই আছে ফালে আমাৰ ফুকন ইণ্ডাষ্ট্ৰী মালিক তই এনো মাজত ক'ব ল'লি হয় তই প্ৰগ্ৰেম কৰি আমি গৈ আছোঁ ঘৰলৈ যাব হিৰা আপুনি বাই বাই সকলোতে যাব লৈছে ফালে অংকিতা বাই 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 বাই